Hi friends, welcome back to my channel everyone. I just get up and right now it's 10 o'clock, almost 10 o'clock of morning. আৰু মই দেৰিকৈ উঠা কাৰণটো হ'ল কালি বহুত ৰাতি দেৰিলৈকে মই খোৱা নাছিলোঁ। সো 10টা বজাতে উঠিছোঁ। আজি বহুত জেগা ঘূৰিবলৈ আছে। আজি চেঁচালৈ যাম বুলি ভাবিছোঁ। তোমালোকে চেঁচা কি নাজানা, আমাৰ অসম আৰু অৰুণাচলৰ বৰ্ডাৰ আছে যিখন, তাত আমি ফুৰিবলৈ যোৱাৰ কথা আছে আৰু বহুত জেগা ফুৰিবলৈ যাবলৈ কথা আছে। কিন্তু 10টা বজাত যোৱাৰ কথা আছিলে, কিন্তু এতিয়া 10টা বাজিলেই। অলপ দেৰিকৈ ফুৰিবলৈ যাম আৰু তাত। সো ষ্টে টিউন উইথ মি। Like a guy who could treat me right. Way oh, way oh, oh. Boy, take a chance, will you let me ride? Way oh, way oh, oh. I could be the best thing in your life. Way oh, way oh, oh. You got me singing. Way oh, way oh, oh. You look like a guy who could treat me right. Way oh, way oh, oh. Boy, take a chance, will you let me ride? Way oh, way oh. Friends, আমি এটা চেঁচালৈ যাব ওলাইছোঁ। বন্ধুসকল, মই আছোঁ এতিয়া পুকুৰ চাৰিআলি আৰু ইফালে এখন মাধৱদেৱৰ জন্মস্থানৰ গেটখন আছে। এইখন বন্ধুসকল, মই আছোঁ এতিয়া দুৰপাং চাৰিআলিত আৰু এইটো যে দেখিছা, এইটো যে এটা চাৰিআলি, দুৰপাং চাৰিআলি। আৰু মই ঘৰৰ পৰা আহি মানে বৰ্তাহঁতৰ ঘৰৰ পৰা আহি ইয়াত পাইছোঁ এতিয়া। আৰু আমি চেঁচালৈ যাম। আৰু চেঁচা যদি কি তোমালোকে নাজানা, চেঁচা হৈছে এখন নদী আৰু এখন ঠাইৰ নাম একচুৱেলি। তাত অৰুণাচল প্ৰদেশৰ ওচৰতে অসম আৰু অৰুণাচলৰ বৰ্ডাৰ আছে। চ' তালৈ যাম, তাত তোমালোকক দেখাম। তাত নদী আছে যেতিয়া তাৰ চাৰিওফালে পৰিৱেশটো ভালেই হ'ব আৰু তাত পাহাৰ আছে, ভাল লাগিব চাই। চ' ফ্ৰেণ্ডছ, ফাইনেলি আহি মই চেঁচাত পালোহি আৰু চোৱা ৰিভাৰখন চোৱা, তোমালোকক চব দেখাম মই এতিয়া। আৰু এইখনে হৈছে চেঁচা নদী। নৈখনৰ মাজে মাজে দ আছে ইয়াত আৰু ইফালে এখন পাহাৰ, যিখন এখন দেখিছা পাহাৰ, অৰুণাচল প্ৰদেশৰ হয় পৰ্বত। একচুৱেলি তালৈ যাবলৈ মোৰ বহুত মন আছে। মই পাহাৰীয়া জেগাবোৰ বহুত ভাল পাওঁ, আগতে গৈ পোৱা নাই, বহুত মন আছে যাবলৈ। মানে পাহাৰত কেনেকৈ থাকে মানুহ, কি কথা, চব চাবলৈ মন আছে, কিন্তু আজিলৈকে যোৱা নাই। আজিও নাযাম চাগে, এই ওচৰৰ পৰাই ঘূৰিম। আৰু আগত গৈ থকা কেইজন হৈছে মোৰ দাদা, তেওঁলোকৰ লগতে মই আহিছোঁ। ফ্ৰেণ্ডছ, এইখন হৈছে চেঁচা নদী আৰু ইখন হৈছে চেঁচা পাহাৰ। দুইখন ওচৰতে আছে। তাৰ পৰাই নৈখন বৈ আহিছে নেকি নাজানো বাৰু, তাৰ পৰা বৈ আহিব কিজানি। আৰু কাষত এইবোৰ বালি, এখনো নদীয়ে হয়, কিন্তু ইয়াৰ পানীবোৰ শুকাই গ'ল।
পাৰ হৈ পাহাৰৰ ফালে যাম আৰু পানীবোৰ এনেকুৱা চেঁচা নামটো এনে চেঁচা নৈ হোৱা নাই বহুত চেঁচা পানীখিনি বন্ধুসকল আমি চেঁচা পাহাৰ একেবাৰে ওচৰত আছোঁ কিন্তু সিফালে আৰু যাব নোৱাৰি কাৰণ ইফালে পানী বহুত আছে সেইকাৰণে আৰু ইফালে ওপৰলৈ যাব নোৱাৰিলোঁ সেইখিনিৰ পৰা আমি ঘূৰিম এতিয়া কাৰণ পানী বহুত আছে মানে এইখিনিতে পানী এৰাটো হৈছে আৰু সিফালেতো এফালে যায় সেইফালে পানী কিমান হ'ব পৰা সিদ্ধান্তই নাই চ' নদীখন এইখন আছে নদীখন চেঁচা নদীৰ ওপৰত এখন পাহাৰখন আমি এফালে যাব পাৰিলোহেঁতেন ওপৰলৈ কিন্তু নগ'লোঁ পানী বহুত চ' এইখিনিৰ পৰা আমি ঘূৰিম এতিয়া বন্ধুসকল আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আহোঁতে বাইক আমাৰ বহুত দূৰতে আছে তাৰ পৰা ইয়ালৈকে খোজকাঢ়ি কৰি আহিলোঁ আৰু এতিয়া যাওঁতেও শিক্ষা পাম আৰু ইয়াত চব বালি নদী এইখন যিহেতু নদী এখন আৰু বালি চব এয়া আৰু কি আছে বালিবোৰ নদীখন কাষতে আছে কাৰণে ভিজি আছে গোটেই বালি আৰু ভৰিটো সোমাই যায় এয়াতো ভৰি সোমাই যায় আৰু আহিবলৈ মানে বহুত কষ্ট আৰু ভাগৰ লাগিছে পূৰা আৰু সেইকাৰণে আমি সিফালে আৰু যাম বুলি ভাবিছিলোঁ এইখন কাষতে আছে পাহাৰখন চোৱা তোমালোকে চেঁচা পাহাৰ আৰু সিফালে যাম বুলি ভাবিছিলোঁ আৰু ভাগৰত সিফালে যাব নোৱাৰিম আৰু এনেকুৱা ভাগৰ লাগিছে সেইকাৰণে আমি এতিয়া ঘূৰি যাবলৈ লৈছোঁ আৰু সেইকেইজন মোৰ দাদাকেইজন মোৰ লগত আহিছে গোটেইকেইজন মোতকৈ ডাঙৰ হয় এতিয়া শিলৰ ওপৰে যাব লাগিব পাহাৰৰ মাজে ঘৰ এটা তেনেকৈ থাকে দেখি বহুত ভাল লাগে আৰু এই এটা দেখিছোঁ দুটা দেখিছোঁ ওপৰলৈ সেই মানুহ ঘৰ নাই জানো হা গছ চছ কাটিবলৈ চাংঘৰ বনাই লয় অঁ মানুহ নাথাকে